মোৰ দৰে কোনোবা আছেনে সোলো ডেটত যোৱা? অকলে অলপ সময় নিজৰ লগত কটোৱাটো বহুতে প্ৰয়োজন। যিহেতু সকলো ইমান ব্যস্ততাৰ মাজত থাকে, কিন্তু নিজৰ সময় দিবলৈ একেবাৰে পাহৰি যায়। মই কিন্তু নিজৰ কাৰণে অলপমান সময় সদায় উলিয়াই লওঁ। আৰু আপোনালোকেও এনেকৈ এবাৰ কৰি চাবচোন। কেতিয়াবা নিজক সময় দিবৰ কাৰণে ওলাই যাব, খুব বেছি ভাল লাগে। আজি ওলাই গৈছিলোঁ ফেট ভেলীলৈ, আৰু তাত গৈ মই সদায় ম'ম'জে খাওঁ। মোৰ বহুতে বেছি প্ৰিয়। তাৰ পৰা ওলাই গৈ পালোগে দাদাৰ ওচৰত। দাদা মুখখন দেখিছে নহয়, সি খঙতে বহি আছিলে। কিয় জানেনে? মই তাক জিদ কৰি আছিলোঁ। মানে আমাৰ যোৰহাটত আজি সোনু নিগমৰ কনচাৰ্ট আছে। মই ভাবিছিলোঁ তাতে যাম, কিন্তু সি যে মোক অকলে যাবলৈ নিদিয়ে, সেয়াই দুটাই কাজিয়া লাগি আছিলোঁ। তাৰ পৰা কিনো কৰিম, মুখখন ফুলাই ঘৰলৈ বুলি উভতি আহিব ল'লোঁ। তাতে বায়ে ফোন কৰিলে যে ঘৰলৈ মোকো লৈ যাবি। আৰু আজি মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰৰ নাম হৈছে গাৰ্গী দাস, ধনশ্ৰী আৰু বিদিশা। আজিলৈ ইমানেই।